জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ ফালৰ পৰা আজি আপোনালোকে দেখিছে এখন কিতাপ। এই কিতাপখন কোনে কোনে বাৰু নাজানে। এই কিতাপখন প্ৰায় চাকৰিত ইণ্টাৰভিউ দিয়া ল'ৰা ছোৱালীসকলে জানে যে অসমীয়াৰ বুক কি, আৰু অসমীয়াৰ বুক 2025 নতুনকৈ ওলাইছে শান্তনু কৌশিক বৰুৱাদেৱৰ। গতিকে অসমীয়াৰ বুকত কি আছে তাৰ বিষয়ে কিছু কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰোঁ। অসমীয়াৰ বুকখন অসমৰ বিষয়ে জনাত, অসমৰ বিষয়ে বুজাত অতি প্ৰয়োজনীয় কিতাপ। অসমীয়াৰ বুক কিতাপখনত সুন্দৰকৈ বিষয়বস্তুবিলাক দাঙি ধৰা হৈছে। একক অনন্য আৰু অপৰিহাৰ্য কিতাপ হৈছে অসম ইয়াৰ বুক। জ্যোতি প্ৰকাশনে এই কিতাপখন উলিয়াইছে। শান্তনু কৌশিক বৰুৱাদেৱৰ বিষয়ে কিছু কথা ইয়াত লিখা আছে, আপোনালোকে পঢ়ি চাব পাৰে। এতিয়া আপোনালোকে প্ৰায় 200 বস্তুনিষ্ঠ প্ৰশ্ন উত্তৰ ব্যাখ্যা পাব। অসমীয়া স্বৰূপে গৌৰৱ অনুভৱ কৰিব পৰা অসমৰ শীৰ্ষক এক অগতানুগতিক লেখা, 150খনৰো অধিক তালিকা, অন্যান্য টকা আৰু শতাধিক আলোকচিত্ৰ, 101টা তথ্যসুলভ স্বয়ং সম্পূৰ্ণ অধ্যায়ত প্ৰায় 2500 বিবিধ বিষয়ৰ প্ৰসংগ। প্ৰথমবাৰৰ বাবে অসমৰ সকলো ক্ষেত্ৰ সৰ্বাধিক বিষয়ে সামৰি লোৱা কিতাপখনেই হৈছে অসম ইয়াৰ বুক। এতিয়া অসমীয়াৰ বুকৰ অসমৰ বিষয়ে জানিবলৈ এই কিতাপখন অতি প্ৰয়োজনীয় বুলি যে ক'লোঁ। এতিয়া অসমত কিনো আছে কিতাপখনত, বা আমাৰ অসমত কি আছে তাৰ বিষয়ে কিছু কথা আপোনালোকে চাই ল'ব পাৰে ইয়াত থকা সূচীপত্ৰখনত। আৰু কিতাপখনৰ মূল্য হৈছে 550 টকা। আপোনালোকে ডিছকাউণ্ট মূল্যত পাই যাব। জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ পৰা যদি অৰ্ডাৰ কৰে আপোনালোকে এই কিতাপখন ডিছকাউণ্ট মূল্যত পাই যাব। এইখিনি হৈছে প্ৰসংগসূচী, আপোনালোকে চাব পাৰে। বিশেষ লেখা আছে অসমৰ বিষয়ে শান্তনু কৌশিক বৰুৱা। মানে কি হয়, ইয়াত লিখাটো সংগীতা শইকীয়াটো ভাৰতৰ ধ্ৰুপদী ভাষা আৰু অসমীয়া এইখিনি বেলেগ বেলেগ লিখনি লোৱা হৈছে, কিন্তু বাকীখিনি সিহঁতে ধুনীয়াকৈ লিখিছে। চাব পাৰে অসমৰ কি আছে ইয়াত। আৰু এইপিনে আছে অসমৰ অৰ্কিড আছে, অসমৰ প্ৰাকৃতিক, অসমৰ জনসংখ্যা, অসমৰ জনজাতি, অসমৰ ভাষা, অসমৰ খাদ্য, অসমৰ সাজপাৰ, অসমৰ ৰাজনৈতিক বুৰঞ্জী, বৰ্মন বংশ, এনেকুৱা বিষয়বিলাক সামৰি লোৱা হৈছে। বুৰঞ্জী আছে অসমৰ, সংস্কাৰ, লোকাচাৰ, লোকবিশ্বাস, এনেকুৱা বিষয়বিলাক সামৰি লৈছে। আৰু বহুত বিষয় আছে অসমৰ। যিখিনি পঢ়ে অসমত যি পঢ়ে আপুনি অসম বুলি ক'লে যি আছে, আৰু অসমৰ চিনেমা, অসমৰ নাটক সকলো আছে, অসমৰ বাতৰি কাকত সকলো। অসম বুলি ক'লে অসমৰ বীৰসকল আছে, অসমৰ নাটক কবিতা যি আছে, আৰু সাহিত্যৰ বিষয় আছে অসমৰ জিলাসমূহৰ বিষয়ে আছে, জিলাসমূহত কি পোৱা যায়, কি নাই, সকলো আছে ইয়াত। অসমত সকলো আছে, অসমৰ সকলো ইয়াত আপোনালোকে পাব। আৰু এইখিনি হৈছে প্ৰস্তাৱনা। কিতাপখন ডাঙৰ হয়, আৰু আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক এই কিতাপখন দিয়ক, সৰুৰ পৰাই দিয়ক, তেতিয়াহ'লে ডাঙৰ হ'লে এনেকুৱা কিতাপবিলাক পঢ়িবলৈ সাহস কৰিব। গতিকে আপোনালোকে এই কিতাপখন দিব পাৰে সৰু ল'ৰা ছোৱালীক। আৰু যিসকলে চৰকাৰী চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ ওলাইছে বা ওলাব, তেওঁলোকে যদি কিতাপ বিচাৰি পোৱা নাই, প্ৰথম কিতাপখনেই কিনক, অসমীয়াৰ বুক। এইটো 2025-2024 তাৰমানে অকণমান বঢ়াই দিয়া হয়, অকণমান লগাই দিয়া হয়। যিখিনি আমাৰ অসমত ঘটি যোৱা ঘটনাবিলাক, সেই ঘটনাখিনি ইয়াত লগাই দিয়া হয়। বাকী হিষ্ট্ৰীখিনি প্ৰায় একে থাকে,
তাৰতো কোনো সলনি নহয়। গতিকে অসমৰ জনসংখ্যাটো সলনি হয়, অসমৰ মাটিকালি তেনেকুৱাকৈ সলনি নহয়। তাৰপিছত অসমত ঘটনাবিলাক সলনি হয়, ঘটনাবিলাক হৈ থাকে, সেইবিলাক নতুনকৈ এড হয়। এতিয়া মানুহৰ যিবিলাক ব্যক্তিৰ নাম লিখা আছে আমাৰ অসমত, যিবিলাক ব্যক্তিৰ অৰিহণা আছে, সেই অৰিহণাবিলাক সলনি যিহেতু নহয়, কিছু পৰিমাণে ইয়াৰ পৰা এই কিতাপখনে পুৰণা হ'লেও আপোনালোকে পঢ়ি থাকিব পাৰে। গতিকে এই কিতাপখন যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ জৰিয়তে ক্ৰয় কৰিব পাৰে। অসমীয়াৰ বুক 2025 কিতাপখন আপোনালোকে পাই যাব জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ জৰিয়তে। যোগাযোগ কৰিব। আজিলৈ ইমানেই। ধন্যবাদ।